নমস্কাৰ অসম এই মুহূৰ্তত লৈ আছো অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 4 জুন আপুনি যদি এজন মধ্যবিত্ত পৰিয়ালৰ লোক তেন্তে আজিৰ এই খবৰসমূহ আপোনাৰ বাবে অতি প্ৰয়োজনীয় আহক পলম নকৰি আৰম্ভ কৰোঁ আজিৰ মূল খবৰটো লৈ প্ৰথম খবৰটো হৈছে অসমৰ লাখ লাখ মহিলাৰ বাবে এটা বহুতো ডাঙৰ সুখবৰ চৰকাৰৰ নতুন আঁচনি অনুসৰি এটা 25 বছৰৰ পৰা 60 বছৰ বয়সৰ মহিলাসকলে প্ৰতি 3 মাহৰ 3 তাৰিখে লাভ কৰিব 3000 টকাকৈ হয় ৰাইজ অৰুণোদয় 3.0 আৰু PM কিসানক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে ইয়াৰ উপৰি প্ৰগতিৰ চকৰি গুৰে অসমৰ ভৱিষ্যত ধ্যায় নীতিৰ অসম চৰকাৰে চৰকাৰী বিদ্যালয় 10 লাখকৈ অধিক নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক সম্পূৰ্ণ বিনামূল্য নতুন চাইকেল প্ৰদানৰ কাম আৰম্ভ কৰিছে যাতে দূৰণিৰ ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ সপোন আধৰুৱা হৈ নাথাকে দ্বিতীয় খবৰ নগাঁও জিলাৰ বটমপুৰৰ পৰা এটা অতি জঘন্য আৰু স্পষ্টকাতৰ খবৰ আহি পৰিছে বটমপুৰ শংকৰদেৱ শিশু বিদ্যা নিকেতন গঠিছে এক মৰ্মান্তিক ঘটনা হয় ৰাইজ বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতিগৰাকীয়ে নিজৰ বীৰত্ব প্ৰদৰ্শন কৰি ষষ্ঠ শ্ৰেণীৰ এজন ছাত্ৰক কোনো দুখ নোহোৱাকৈ গুৰুলকৈ প্ৰসাৰ কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে প্ৰশাসনৰ ফলত ছাত্ৰগৰাকী পিঠিত গুৰুত্বভাৱে আঘাতপ্ৰাপ্ত হৈছে এই ঘটনাক লৈ ছাত্ৰগৰাকীৰ পৰিয়ালে তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে সমগ্ৰ অঞ্চলটোত এক উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈছে তৃতীয় খবৰটো হৈছে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ মালব্যনগৰ অঞ্চলৰ এক ৰেষ্টুৰেণ্টত বুধবাৰে হঠাতে এক ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হয় সেই শোকাবহ ঘটনাত হিতাতে 21 জন লোকৰ কৰুণ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে দিল্লী ফায়াৰ সাৰ্ভিস দলে ঘটনাস্থলীত উপস্থিত হৈ 11 জন লোকক আবদ্ধ অৱস্থাৰ পৰা নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ক্ষতিগ্ৰস্ত লোকসকলক তৎকালীনভাৱে হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে চতুৰ্থ খবৰ অসমৰ আন এটা অতি দুখ খবৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ মাতৃ প্ৰিয়ংকা গগৈৰ 96 বছৰ বয়সত দেৱখান ঘটিছে মৰিয়নিলৈ নষ্টৰে লৈ যোৱাৰ পূৰ্বে পুত্ৰ অখিল গগৈ আৰু নাতিয়েক নচিকতা গগৈয়ে হস্ত্ৰহিত নয়নেৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে যোৰহাটৰ চেলেনঘাটত তেখেতৰ শেষ কৃত্য সম্পন্ন কৰা হ'ব পঞ্চম খবৰ লখিমপুৰৰ পৰা এটা ডাঙৰ ৰাজনৈতিক খবৰ আহি পৰিছে মছজিদত আল্লাহৰ নামত শপত বাক্য পাঠ কৰি একাংশ লোকে ক'লে বিজেপিৰ লগত নাথাকি আমি যি ভুল কৰিলোঁ তাৰ বাবে ক্ষমা বিচাৰিছোঁ আজি আমি শপত লৈছোঁ যে অনাগত দিনত আমি বিজেপি চৰকাৰৰ লগতে থাকিম এই ঘটনাক লৈ এতিয়া সমগ্ৰ অঞ্চলটোত ব্যাপক চৰ্চা চলিছে ষষ্ঠ খবৰ সাধাৰণ ৰাইজৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি নলবাৰী জিলা পঞ্জীয়নৰ এক ডাঙৰ নিৰ্দেশনা আহিছে জিলাখনৰ 19খনকৈ ফাৰ্মাচী এতিয়াৰ পৰা 24 ঘণ্টাই খোলা ৰাখিব লাগিব যাতে জৰুৰীকালীন অৱস্থাত ৰাইজ ঔষধৰ বাবে হাবাথুৰি খাবলগীয়া নহয় সপ্তম খবৰটো শেষত গোলাঘাটৰ পৰা এক আচৰিত কৰা খবৰ আহি পৰিছে গোলাঘাটৰ আধৰ্ক গাঁৱত এক সভ্য সমাজত লজ্জিত কৰা ঘটনা সংঘটিত হৈছে য'ত জুৱাইক শাহুৱে পলুৱাই লৈ যোৱাৰ অভিযোগ উত্থাপন হৈছে এই ঘটনাক লৈ সমগ্ৰ জিলাখন তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি হৈছে দৰ্শকসকল আজিৰ খবৰসমূহ এইখিনি আছিল খবৰসমূহ যদি ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি আপুনি ফেচবুকত চাই আছে তেন্তে ফ'ল' বাটনটো দবাই থ'ব আৰু ভিডিঅ'টো বেল আইকনটো দবাবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম